বৰষুণৰ ৰুণজুণ শব্দবোৰেই যেন পথাৰৰ মাজৰ পৰা প্ৰতিবাদৰ প্ৰতিচ্ছবি গঢ়ি তোলে আৰু কৈ যায়, মোৰ পথাৰ, মোৰ বজাৰ, এইখনেই নহয় জানো মোৰ সৰ্বোচ্চ সম্ভাৰ। ৰাতিৰ আকাশৰ তীৰবিৰণিৰ সদৃশ উজ্জ্বল নহ'ব পাৰে মোৰ মাৰ্কশ্বিটৰ নম্বৰবোৰ, নহ'ব পাৰে বহু যুগ ধৰি মানুহৰ হৃদয়ত সাঁচ পাতি যোৱা উপন্যাসৰ দৰে খ্যাতনামা জীৱনী মোৰ। তথাপি সোণবৰণীয়া সোণালী ধাননিৰ বুকুত সপোন ৰচা মই খেতিয়ক। জীৱন যুদ্ধত মৰ্মাহত নহয় মই, কেৱল দুৰ্ভাগ্যৰ কলা ডাৱৰবোৰে বৰষুণ হৈ বৰষিছে মোৰ জীৱনৰ কঠিন মুহূৰ্তবোৰত। নহয় কোনো মই প্ৰতিপত্তিশীলৰ যাযাবৰী সন্তান, নাই মোৰ কোনো হিমালয় উচ্চতাৰ দৰে হাবিয়াস, আছে মাত্ৰ দুৰ্ভগীয়া বহল প্ৰকৃত হৃদয়। নাই হ'ব বিচৰা মই মৰুভূমি মিছা মৰিচিকাৰ বহুলতা, কিয়নো বিচাৰি পাইছোঁ সোণালী পথাৰৰ বুকুত মোৰেই স্বাধীনতা। মোৰ দৰে হাজাৰ খেতিয়কজীৱী যোদ্ধাক নতশিৰে কৰিছোঁ প্ৰণিপাত, জ্বলাব বিচাৰিছোঁ সপোন ভৰা শলিতাৰ সূৰ্যৰ ৰঙা তেজাল চাকি। এদিন হ'ম সকলোৱে সফল, যদিহে মনোবল হয় শক্তিধৰ সবল, তৎপৰতাৰে হ'ব সপোনবোৰ বাস্তৱ আৰু সবল। সেয়েহে কওঁ মই ভাৰত মাতৃৰ ইখান কোণৰ ক্ষুদ্ৰ খেতিয়ক, পথাৰ কৰিব ওলাইছোঁ জয়, খেতিয়কেই মোৰ পৰিচয়। জয় আই অসম, জয় হিন্দ, জয় ভাৰত।